ফ্ৰেণ্ডছ মোৰ চেনেল উন্নত ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ সকলো ভালনে? সকলো ভালে থাকক। আৰু এইজনী চাওকচোন, এয়া দয়াৰ খুলি থৈ গুচি গৈছে ইয়াতে জোতা চেণ্ডেল টাইপ। নিজৰ কামটো হোৱাৰ পিছত আৰু নাভাবে আৰু দেখাইছোঁ যিখিনি পাৰোঁ, চাই থাকিব সম্পূৰ্ণলৈকে। আমি ক'ত আহিছোঁ আপোনালোকক কোৱা নাই, এতিয়াহে ক'ম বাৰু। এয়া দেখিছে নহয়, আজি বাইদেউহঁতৰ ঘৰত নাৰায়ণ পূজা আছিলে। আহিয়ে মানে ভাতত বহিছে, অলপ বহি গৈছে। এতিয়া ময়ো বহি লওঁ কাৰণ ভোক লাগিছে। টাইমটো বহুত বেছি দেৰি হৈ গৈছে। অকণমান ভোক মুখত দিলে আপোনালোক দেখুওৱা নহ'ল। আৰু এতিয়া ভাত খাব বহিছোঁ। আৰু টিকলি স্কুলৰ পৰা অহাৰ পিছতে অহা গৈছে, সেইটো কাৰণত আমাৰ দেৰি হ'ল। আমিয়ে লাষ্টত খাব লগা হ'ল। আৰু মাহীয়েকো আহিলে। আৰু ইমান সোনকালে কিয় ভাত বনাইছোঁ আপোনালোকক কৈ আছোঁ ৰ'ব। এতিয়া আমি খাই বৈ মানে দীপলিনা চাব যাম। আৰু আজি লাষ্ট পূজা, ৰাস মানে পূজা বুলি ক'লেও ভুল হ'ব ন, ৰাস বুলি ক'ব লাগে। তাৰপিছত এয়া ভাত পানী বনাইছোঁ। এতিয়া মাছ ভাজিছোঁ নেকি ডাঙৰ দীপলিনাক চাবি আৰু তই খাইছে আকৌ পুৱাই তোমাৰ ঘৰত মই যোৱা এতিয়া 9:30 হ'ল। আমি ৰেডি যাব কাৰণে দীপলিনাক চাব আৰু ৰাস চাব। আৰু ব'লা আমি যাই আছোঁ। আৰু লাষ্টত আহিও জেগাটো খুব ধুনীয়া এটা পাই গ'লোঁ। আৰু খুব ধুনীয়াকৈ বনাই আগৰ পৰাই চাব পালোঁ দীপলিনাক। আৰু বহুত বেছি ইচ্ছা আছিল, দেখা নাছিলোঁ, আজি দেখিলোঁ প্ৰথম। আৰু ভাল লাগিল বাইদেউৰ গান চাই। আৰু টিকলিও অকণমান দিগদাৰ কৰি আছে, তাই খোলাটো ল'ব লাগে। তাই খেলিও থাকে মাজে মাজে। কি হয় চাওঁ, কিমান দূৰলৈ চাব পাৰোঁ।
দীপলিনাৰ গান চাই টাইম মিঠাই লৈছোঁ ৰাতিয়ে হ'ল বহুখিনি আৰু এতিয়া যাব লাগে আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আজি নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ বাই বাই।